সকলোকে আমাৰ আৰকেএন কেৰিয়াৰ পইণ্ট ফেমিলি ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু কিবা থাকিলে আমাক শুধৰাই দিব কাৰণ প্ৰথমবাৰৰ কাৰণে ফৰ্মেলি আমি প্ৰেছ মিট ষ্টাৰ্ট কৰিছোঁ দ্যাট ইজ আমাৰ আৰকে আৰু চিপি ফেমিলি দিছ ইজ ফাৰ্ষ্ট প্ৰেছ মিট গতিকে আজি আমি লগ খাইছোঁ মেইনলি এটা উদ্দেশ্য লৈ ফাৰ্ষ্ট যেটো হৈছে যে আমি প্ৰথমবাৰৰ কাৰণে ইনসেট ষ্টাৰ্ট কৰিব বিচাৰিছোঁ ইনসেটৰ এব্ৰিভিয়েশ্যন ফুল মিনিংটো হৈছে ইণ্টিগ্ৰেটেড ছায়েন্স স্কলাৰশ্বিপ কাম এডমিশ্যন টেষ্ট আৰু ইনসেটৰ থ্ৰুৱেদি আমি মেইনলি নিউ এডুকেশ্যন পলিচিৰ মতে যেটো ক্লাছ 9 and 11 তাৰ কাৰণে যেটো এডমিশ্যন টেষ্ট হয় টেষ্ট আমি 12 জানুৱাৰীত উজনি অসমত পাতিবলৈ লৈছোঁ আৰু লগতে তাৰ লগতে স্কলাৰশ্বিপৰ সুবিধাও আমি কৰি দিছোঁ কাৰণ আপোনালোকে গম পাইছে অলৰেডি ডিব্ৰুগড় অসমৰ ভিতৰতে ক'ব পাৰোঁ গুৱাহাটীৰ পাছতে এডুকেশ্যনৰ হাব হ'বলৈ গৈ আছে বা অলৰেডি বহুত অৰ্গেনাইজেশ্যনছ বা নেশ্যনেল ব্ৰেঞ্চবিলাক আহি আছে চ' কম্পিট কৰিব পৰাকৈ সেই সুবিধা হোৱাকৈ আমি সকলোৱে যাতে সুবিধা পায় তাৰ কাৰণে এটা কম্পিটিটিভ এনভাইৰনমেণ্ট পাতিবৰ কাৰণে ক্ৰিয়েট কৰিবৰ কাৰণে আমি ইনসেট আজি উদ্বোধন কৰিব বিচাৰিছোঁ তাৰ কাৰণে যাতে গোটেই আপাৰ আছামৰ ষ্টুডেণ্টে শৈক্ষিক পৰিৱেশৰ লগতে তেওঁলোকৰ ফাইনেন্সিয়েলি যিখিনি বেনিফিট বা সেইখিনিও পাব পাৰে তাৰ কাৰণে আমি আগতেও স্কলাৰশ্বিপ দিছিলোঁ যদি যেটো আমাৰ ইণ্টাৰনেল হৈ আছিলে এতিয়া আমি অপেনলি তাত কোনো ফাইনেন্সিয়েল বেৰিয়াৰ্ছ থকা বা ফাইনেন্সিয়েলি উইকাৰ ছেকশ্যন বুলি নহয় আমি ইনসেটৰ থ্ৰুৱেদি অপেন স্কলাৰশ্বিপো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ তো এই বছৰ আদাৰ স্কলাৰশ্বিপৰ উপৰিও এইটোৰ থ্ৰুৱেদিও ইনসেটৰ থ্ৰুৱেদি আমি 9 আৰু 11ৰ কাৰণে এপ্ৰক্সিমেটলি 1.5 crores স্কলাৰশ্বিপ আমি ষ্টাৰ্ট কৰিব বিচাৰিছোঁ চ' মোটামুটি ইনসেটৰ বিষয়টো হৈছে সেইটোৱে বাকীখিনি যাম তাৰ আগতে মই ইনসেটৰ যিখন ইনফৰমেশ্যন ব্ৰচাৰ সেইখন ষ্টাৰ্ট আপোনালোকৰ আগতেই কৰিব বিচাৰিছোঁ ইয়াৰ থ্ৰুৱেদি আমি আজিৰ পৰা ঘোষিত কৰিছোঁ প্ৰেছৰ আগত যে ইনসেট এবছৰৰ পৰা আমাৰ আৰম্ভ হ'ব আৰু 12 জানুৱাৰীত আমি পৰীক্ষা পাতিম গোটেই আপাৰ আছামৰ ভিতৰত ধেমাজি লখিমপুৰ শিৱসাগৰ যোৰহাট তিনিচুকীয়া মৰাণ ঢকুৱাখানা এণ্ড শদিয়া কলেজ বা ঢকুৱাখানা হাই ছেকেণ্ডেৰী তেনেকুৱা ধৰণৰ বিভিন্ন কলেজবিলাকত আমি ভেনু লৈছোঁ আৰু ইয়াৰ থ্ৰুৱেদি যেনে ক্লাছ 9ৰ এণ্ট্ৰেঞ্চৰ কাৰণে 8 চিলেবাছ বেছ কৰি পিনে বহুত অসমীয়া আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে এপিয়াৰ কৰিব দুটা মিডিয়ামতে কুৱেশ্যন থাকিব ছেইম ৱে 11ৰ কাৰণে ক্লাছ 10 চিলেবাছৰ থাকিব তাত দুটা অসমীয়া আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে সুবিধা লাভ কৰিব যাতে লোকেল যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টেও তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় অনলি ইংলিছ মিডিয়ামৰ বুলি নহয় আমাৰ দুটা মিডিয়ামতে কুৱেশ্যন থাকিব আৰু দুখন পেপাৰ থাকিব পেপাৰ 1 এণ্ড পেপাৰ 2 পেপাৰ 1ত মেইনলি OMR বেছড য'ত কম্পিউটাৰ চেক্ট হয় আমাৰ মাল্টিপল চইচ আৰু বাকীখন মেথমেটিক্স বেছ যিখন হ'ব এখন ছাবজেক্টিভ হ'ব ডেট মিনছ ডেছক্ৰিপটিভ পেপাৰ আৰু 12 জানুৱাৰীত আমি এই গোটেই আপাৰ আছামকে কভাৰ কৰি লোৱা হৈছে এতিয়া বস্তুটো আহিলে যে কিহৰ কাৰণে আমি ইনসেট ষ্টাৰ্ট কৰিব লগা হ'ল চ' সেইটো মই ক'ব বিচাৰিছোঁ চ' আগত যিখিনি আমি আছিলে আমি কিছুমান আপোনালোকক ডাটাও দিম যে এট প্ৰেজেণ্টো আৰকে আৰু কেৰিয়াৰ পইণ্টে আমি লিষ্ট দি দিম আজিৰ দিনত আমি 175 ষ্টুডেণ্টক স্কলাৰশ্বিপ দি আছোঁ তাৰ ভিতৰত মেক্সিমামেই ফ্ৰী হয়তো কিছুমান 50% বা তেনেকুৱা বহু দিনৰ আগতে প্ৰেছৰে দুজনমান সদস্যই মোক সুধিছিলে যে ইমানবিলাক স্কলাৰশ্বিপ দিয়া তথাপি কিয় ফ'কাছ কৰিব বিচৰা নাই সেইটো কৈছিলোঁ সেইটো আমাৰ নিজৰ ছেটিছফেকশ্যন বা আমি নিজে ইণ্টাৰনেল যিখিনি উইকাৰ ছেকশ্যন সেইখিনিক আমি হেল্প কৰিব বিচাৰিছোঁ ইভেন আমাৰ এটা আইডিঅ'লজি লৈ যাওঁ যে আমাৰ টিচাৰো গম নাপায় কোন ফ্ৰী কেণ্ডিডেট কাৰণ ষ্টুডেণ্ট ধনী দুখীয়া হিন্দু মুছলিম ক'লা বগা হ'ব নোৱাৰে ষ্টুডেণ্ট ইজ এ ষ্টুডেণ্ট সেইটো আমি আইডিঅ'লজি ফ'ল' কৰোঁ আৰু সেইটো এতিয়াও আছে আমি ইণ্টাৰনেল স্কলাৰশ্বিপ থাকিব বাট যিহেতু নেশ্যনেল লেভেলৰ কম্পিটিশ্যনছ বাঢ়ি গৈছে আপোনালোকে চবেই জানে যে ডিব্ৰুগড়তো নেশ্যনেল লেভেলৰ বহুতবিলাক অৰ্গেনাইজেশ্যনছ আহিছে চ' সেইটো হ'ব নিজক
ফিট কৰিবৰ কাৰণে নেশ্যনেল লেভেলত যদি আমি কম্পিটিশ্যনত সোমাই যাব পাৰোঁ চ' ইটছ এ অ'পেন স্কলাৰশ্বিপো আমি আৰম্ভ কৰিছোঁ য'ত আমি প্ৰথম বছৰতে আমি 1.5 কোটিলৈকে আমি স্কলাৰশ্বিপ দিবলৈ আমি আগবাঢ়ি আহিছোঁ যাতে ষ্টুডেণ্টে সুবিধা পায় এইখিনি আমাৰ আছিলে ইনছেটৰ বিষয়ে ক'বলগীয়া চ' সেই হিচাপে আমি ইনছেট ষ্টাৰ্ট কৰিছোঁ আৰু বাকী আমি এই ইনছেটৰ থ্ৰুৱেদি বা কম্পিটিশ্যনৰ মাজত কেনেকৈ সোমাই যাম তাৰ কাৰণে ডিফাৰেণ্ট আমিও মেথডলজি ষ্টাৰ্ট কৰিছোঁ অলৰেডি আমি আমাৰ ছিষ্টেমত যেনেকুৱা ধৰণৰ এতিয়া যিকোনো এটা ষ্টুডেণ্টে যদি ইঞ্জিনিয়াৰিং বা তেনেকুৱা ধৰণৰ CUT এক্সাম দিবলৈ হ'লে লাহোৱাল কলেজত যাব লগা হয় নহ'লে যোৰহাটত চেণ্টাৰ পৰে তাৰ বাহিৰে বেলেগত কোনো চেণ্টাৰ নাথাকে এতিয়া তুমি যিটো কয় CBT কম্পিউটাৰ বেছ টেষ্ট কম্পিউটাৰ এনালাইচিছৰ মডেল লাহোৱাল কলেজত দিব লগা সেইটো যিটো গভৰ্ণমেণ্টৰ এতিয়া হয়তো আপাৰ আছামত আমি প্ৰথমবাৰৰ কাৰণে কমপ্লিটলি 100 ষ্টুডেণ্ট একেলগে বহি দিব পৰা আমাৰ নিজৰ ইন হাউচ আমি ডেভেলপ কৰিলোঁ অলৰেডি ষ্টুডেণ্টে যিমান ইণ্টাৰনেল যিবিলাক যদি JEE যাব লগা হয় তেওঁলোকে CBT ফৰ্মেট আমাৰ তাতে দিব লগা হয় আমি কোনো বাহিৰা ফাইনেল এক্সামৰ কাৰণে নেশ্যনেল টেষ্টিং এজেঞ্চিৰ লগত টাই আপ কৰা নাই ইন ফিউচাৰত হ'লেও বেলেগ কথা বাট যাতে ষ্টুডেণ্টে ফাইনেল এক্সামটোৱেই যাতে তেওঁলোকে নাৰ্ভাছ নহয় এভৰি এক্সাম যাতে CBTত দিব পাৰে তাৰ কাৰণে কমপ্লিট প্লেটফৰ্ম ৰেডি কৰিছোঁ সেইটো আজি আমি ক'ব পাৰোঁ যে আপাৰ আছামত কাৰো সেই প্লেটফৰ্মটো নাই গতিকে যিটো CBT ছিষ্টেমত দিয়া প্লাছ অল ইণ্ডিয়া টেষ্ট ছিৰিজ নেশ্যনেল লেভেলত সেইটো এটা হয় যিটো নেশ্যনেল লেভেলত ৰেংক পায় গতিকে আমিও অলৰেডি নেশ্যনেল ব্ৰেণ্ড যেনেকৈ থিংক IIT এণ্ড থিংক NEET তাহাঁতৰ লগত টাই আপ কৰি আমি কি কৰিছোঁ অলৰেডি এটা ষ্টুডেণ্টে ইয়াত পৰীক্ষা দিলে নেশ্যনেল ৰেংকিং যাতে সি পায় তাৰ পজিশ্যনটো অল অভাৰ ইণ্ডিয়াত কেনেকুৱা ধৰণৰ আছে চ' আমি অল ইণ্ডিয়া টেষ্ট ছিৰিজো ষ্টাৰ্ট কৰিছোঁ ৰাইট প্লাছ আপোনালোকে যিহেতু প্ৰেছৰে মানুহ আমি নিজৰ ষ্টুডেণ্টৰ ষ্টৰি বা এইখিনি কৰিবকৈ আমি নিজৰ এটা পডকাষ্ট ষ্টুডিঅ' ষ্টাৰ্ট কৰিছোঁ সেইটো অলৰেডি বনোৱা হৈছে পডকাষ্ট ষ্টুডিঅ' এইকাৰণেই কৰিছোঁ যাতে সেইটো কোনো বাহিৰৰ কাৰণে আমাৰ নিজৰ ইন হাউচ ষ্টুডেণ্টছখিনিৰ তাহাঁতৰ জাৰ্ণি তাহাঁতৰ ছাকচেছ ষ্টৰিখিনি আমি কেমেৰাত বন্দী কৰি যাতে আমি নিজৰ চেনেল বা নিজৰ জুনিয়ৰবিলাকে কেনেকৈ মটিভেট হ'ব পাৰে তাৰ কাৰণে আমাৰ নিজৰো এটা পডকাষ্ট ষ্টুডিঅ' আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ অলৰেডি ৰেডি হৈছে চ' সেইখিনি আপকামিং সময়ত যাতে আমি কম্পিটিশ্যনত সোমাব পাৰোঁ আপোনালোকে গম পাইছে যে কম্পিটিশ্যনছ ডিব্ৰুগড়ত হয় যিমানেই কম্পিটিশ্যন বাঢ়িব সিমানেই ষ্টুডেণ্টৰ কাৰণে বেনিফিট হ'ব